প্ৰিয় দৰ্শকসকল, আজি মই আপোনালোকক দেখুৱাম পূব ছিকিমৰ এখন উদ্ভিদ উদ্যান। চ' ইয়াত লিখা আছে যে এণ্ট্ৰি ফ্ৰী 20% বিল' 5 years ফ্ৰী। ইয়াত ৰেজিষ্টাৰ কৰাব লাগে। আমি গাৰ্ডেনত সোমালোঁ আৰু এতিয়া আমি দেখুৱাম ফুলবিলাক কেনেকুৱা হয়। ব'লক আমি দেখুৱাম। মই তাত সাধাৰণতে প্ৰথমতে ফুল বেছিকৈ দেখিবলৈ পাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু উদ্ভিদ উদ্যানহে, সেইবাবে ইয়াত বিভিন্ন প্ৰজাতিৰ উদ্ভিদহে বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। অতি দুষ্প্ৰাপ্য কিছুমান উদ্ভিদো তাত দেখিবলৈ পোৱা গৈছিল। সাধাৰণতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উদ্ভিদ বিজ্ঞান অৰ্থাৎ বটানী ছাবজেক্টটো পঢ়িছে, সেইসকলে এই উদ্ভিদসমূহ ভালদৰে চিনি পাব। উদ্ভিদসমূহ ভালদৰে সংৰক্ষণ কৰাৰ লগতে তাত অহা যোৱা কৰিবৰ বাবেও বৰ সুন্দৰভাৱে পথসমূহ নিৰ্মাণ কৰি থোৱা আছে। আৰু তাত উদ্ভিদসমূহ চোৱা চিতা কৰিবৰ বাবে বিভিন্ন কৰ্মী নিয়োজিত কৰা হৈছে। সেই দুজন ওপৰেৰে গৈ থকা দেখিবলৈ পাইছে, এই উদ্যানখনত কৰ্মৰত দুজন ব্যক্তি। আৰু এয়া আমাৰ দুজন বিখ্যাত সেয়া ফটোগ্ৰাফাৰ আৰু এয়া মডেল, এয়া ফটো মাৰি থকা দেখিবলৈ পাইছে মোৰ লগত আহে এইকেইজনে। ভালেই লাগিছে গাৰ্ডেনত ঘূৰি। সাধাৰণতে বিভিন্ন প্ৰজাতিৰ গছৰ পৰা ধৰি বিভিন্ন প্ৰজাতিৰ ফুল ইয়াত দেখা গৈছে। বিভিন্ন ফলকত উদ্ভিদবিলাকৰ নাম লিখা আছে। সেইসমূহ মই আগতেও কৈছোঁ যে বটানীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভালদৰে বুজিব এইবিলাক। আৰু এইখন যিখন ফলক, ইয়াতে সকলোবিলাক উদ্ভিদ আৰু সকলোবিলাক ফুল যিসমূহ সংৰক্ষণ কৰা আছে সেইসমূহৰ বিষয়ে আছে। বটানীৰ ষ্টুডেণ্টে ভালদৰে চাই লওক। আৰু আমি এয়া সেউজ গৃহৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। ইয়াত বিভিন্ন উদ্ভিদসমূহ সংৰক্ষণ কৰি থোৱা আছে, বিভিন্ন ফুলসমূহ সংৰক্ষণ কৰি থোৱা আছে। আজি মোৰ নিজৰে অলপ আচহুৱা ধৰণৰ লাগি আছে যে মই বিভিন্ন উদ্ভিদসমূহ দেখুৱাই আছোঁ এই ব্লগ ভিডিঅ'টোৰ জৰিয়তে। যিহেতু যিসকল লোকৰ উদ্ভিদ বা ফুল ইত্যাদিত ৰাপ নাই, আগ্ৰহ নাই বা এইসমূহৰ বিষয়ে নাজানে, তেওঁলোকে হয়তো বৰিং পাব পাৰে ভিডিঅ'টো, তাৰ বাবে ক্ষমা প্ৰাৰ্থী কিছু। কিন্তু যি হ'লেও এটা কথা মই সম্পূৰ্ণৰূপে বিশ্বাস কৰি ল'ব পাৰোঁ যে যদিহে কোনোবা বটানী বা উদ্ভিদ বিজ্ঞানৰ ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে, তেওঁলোকে পৰম সুখ লাভ কৰিব, তাত কোনো সন্দেহ নাই। কেৱল উদ্ভিদৰ সংৰক্ষণ বুলিয়ে নহয়, তাত পানীৰ নিজৰা আছিল। উদ্ভিদসমূহৰ বাবে হয়তো সেই পানীৰ নিজৰাসমূহ বোৱাই দিয়া হৈছে কৃত্ৰিমভাৱে। আৰু মই যদি আপোনালোকক ক'বলৈ যাওঁ, সেইখন সৰু সুৰা উদ্ভিদ উদ্যান নহয়, বহুত ডাঙৰ, বহুত অটব্য অৰণ্য বুলি ক'লেও ভুল নহ'ব।
আজিৰ এই ভিডিঅ'টো বোধহয় ইমান ইণ্টাৰেষ্টিং নহ'লে, যিহেতু মই উদ্ভিদৰ কথা ইমান নাজানো আৰু ইমান উদ্ভিদৰ বিষয়ে ব্যাখ্যা আগবঢ়াবও নোৱাৰিলোঁ ভিডিঅ'টোত। সেইবাবে অলপ ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আৰু যদি আপোনালোকে বেলেগ ইণ্টাৰেষ্টিং ভিডিঅ' চাব বিচাৰে তেন্তে বহুতো ব্লগ ভিডিঅ' আছে, বিভিন্ন জলপ্ৰপাতৰ ভিডিঅ' আছে, বিভিন্ন ভাল ভাল জেগাৰ ভিডিঅ' আছে, সেইবোৰ চাব পাৰে। এইটো কেৱল বটানী ষ্টুডেণ্টসকলৰ বাবে বুলি ক'লেও ভুল নহ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এটা সম্পূৰ্ণ অসমীয়া ইউটিউব চেনেল। ধন্যবাদ।